সাধ্য আছে মোৰ ককা আৰু আইতাৰ আৰু মই এতিয়া আপোনালোকক এখন সাধ্য কিছুমান কৰি আহক Hello everyone, welcome back to my channel. Ladita Black and Lifestyle. মই আহিছোঁ আজি মামাহঁতৰ ঘৰত আৰু ইয়াত আজি ককা আইতা দুৰে একেলগে তিথি পৰিছে গতিকে শ্ৰাদ্ধ পাতিব সো মই আহিছোঁ মই মা আমাৰ ঘৰৰ সকলো মেম্বাৰে আহিছোঁ তাৰপিছত এইফালে আমাৰ অনলাইন ক্লাছ চলি আছে এই মহাপুৰুষজনৰ কাণত এয়াৰফোন সোমাই কেনে চাওকচোন অৱস্থা জপিয়াই কোনোবাই ক্লাছ কৰে পকাত শুই ক্লাছ কৰিছে সেয়া প্রাণ সদা শিব সনাতন প্রভুরে রাম সদা শিব হে মোর প্রাণ সদা শিব নাম প্ৰসংগ সমাপ্ত হোৱাৰ পিছত আমি সেৱা কৰিলোঁ আৰু এতিয়া মামাহঁতে ভকতসকললৈ বস্ত্ৰ আগবঢ়াইছে আৰু সেৱা জনাইছে এতিয়া ভকতসকলৰ প্ৰসাদ বিতৰণ প্ৰক্ৰিয়া চলি আছে লগতে এইফালে মামীহঁতেও প্ৰসাদ বিতৰণ কৰাত আৰম্ভ কৰিছে আৰু ওচৰৰ মানুহবোৰক দিব লাগিব যিহেতু আমি তিনিওজনী দেহা মই আৰু মামী আমি ওচৰৰ ঘৰৰ কেইঘৰমানলৈ আহিছোঁ প্ৰসাদ দিবলৈ আৰু এয়া আহি পালোঁ এঘৰ দৰ্জা খুলিলোঁ দৰ্জা খুলি সোমাই প্ৰসাদ দিলোঁ নেক্সট আৰু এঘৰত গ'লোঁ তাতেও প্ৰসাদ দিলোঁ এয়া ভিতৰলৈ প্ৰসাদ বিতৰণ প্ৰক্ৰিয়া শেষ কৰি আমি এতিয়া তললৈ নামি আছোঁ মানে ঘৰলৈ আহি আছোঁ আৰু ঘৰলৈ এয়া আহি পালোঁ পাই এতিয়া সোমালোঁ ভিতৰলৈ আৰু বাহিৰতে মা পাপা মামা বহি প্ৰসাদ খাই আছে এইফাললৈ মামায়ো লৈছে আৰু মামীও খাব লগতে ময়ো লৈ ল'লোঁ প্ৰসাদৰ পৰ্ব সামৰি এতিয়া দুপৰীয়া সাজৰ আৰম্ভণি এতিয়া আমি ভাত খাবলৈ বহি গ'লোঁ আৰু আমি এনেকৈ শ্ৰাদ্ধ পাতিলে আমাৰ এইটো পৰম্পৰা হয় পকাত আমি এনেকৈ কট বা পাতি পাৰি বহি ভাত খাওঁ সকলোৱে একেলগে ফাইনেলি আমি খাই বৈ আজৰি হৈ গ'লোঁ আৰু সকলো মানে ঘৰে গ'ল আমি এতিয়া ৰেষ্ট কৰিম আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব নাপাহৰিব বাই বাই Bye. Thank you for watching.